আপোনালোকে আমাৰ ঘৰলৈ অহাৰ কাৰণে বহুত দুখ কষ্ট কৰি আহিছে। প্ৰথমতে মই আপোনালোকৰ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ, কিবা দুখ কষ্টও পাই আহিছে চাগে, বেয়া নাপাব। এতিয়া আপোনালোকে মোক যে এইখিনি কৰিবৰ কাৰণে সুবিধা দিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ। এতিয়া সেই গাইজসকল, এতিয়া মানে মই ভিডিঅ'টো তাৰ কাৰণে কৈছোঁ, সেইটো গাইজ আপোনালোকে চাওক। এতিয়া আমাৰ এয়া মৰিগাঁও জিলাৰ হগুৱা কলবাৰী হেৰি শংকৰ সংঘৰ মানে শংকৰ সংঘ বুলি কয় নহয়, শংকৰ সংঘৰ মানে ভকতসকল আহিছে। তেওঁলোকৰ নামঘৰৰ কাৰণে কলবাৰী মানে শংকৰ সংঘৰ নামঘৰলৈ মই এটা দবা আগবঢ়াইছোঁ। তাৰ কাৰণে তেওঁলোকে আহিছে। অনেক ভুল ভ্ৰান্তি হ'ব পাৰে, যি সামৰ্থ্য অনুযায়ী পাইছোঁ তাকে মানে আগবঢ়াইছোঁ। তেওঁলোকে যাতে নিজৰ বুলি এইখিনিকে লয় আৰু বহু বুলি নহয় জানো, বহু বুলি লয়। মোৰ সামৰ্থ্য অনুযায়ী এইখিনি দিছোঁ, আৰু বহুত দিব লাগিছিল কিন্তু মই এতিয়া নোৱাৰিছোঁ। সেইটো কাৰণে অকণো যাতে দুখ নধৰে আপোনালোকে সকলোতে ৰাখিব দিয়ক। আৰু মোৰ এই দবাটো যাতে মানে দীৰ্ঘজীৱী হয়। আৰু তেওঁলোকক এই সুযোগতে মই গোটেই অসমবাসী, ভাৰতবাসী, শংকৰ সংঘৰ সকলো ভক্তপ্ৰাণ ৰাইজক মা বাপ সকলোলৈকে মই আন্তৰিক সেৱা যাচিছোঁ আৰু মৰম যাচিছোঁ, ধন্যবাদ দিছোঁ। তেওঁলোকে যাতে দীৰ্ঘজীৱী হয়, তেওঁলোকে একতা দোলেৰে অসমবাসীৰ কাৰণে বহুত কাম কৰিব পাৰে, আগুৱাই যায়। তেওঁলোকে বহুত ভাল ভাল কাম কৰিব পাৰে। তেওঁলোকৰ সংঘটো জীয়াই থাকে, বহুত ভাল হয় যাতে সকলোৱে জানে তেওঁলোকে যে ইমান ভাল এনেকুৱা বুলি। মই তাৰ কাৰণে মই আপোনালোকৰ ওচৰত মানে আগবঢ়াইছোঁ আৰু মানে মোৰ নীতি আশীৰ্বাদ দিম ভগৱানৰ ওচৰত মই মানে প্ৰাৰ্থনা জনাইছোঁ। আৰু এই প্ৰাৰ্থনা এতিয়া আমি সেৱা কৰিছোঁ। আৰু এইখিনিতে মই এটা কথা কৈছোঁ, মই তেতিয়াৰ পৰা কোৱা নাই। মোৰ জন্মদাত্ৰী মাতৃ প্ৰয়াত সাবিত্ৰী ডেকাৰ নামত মই শ্ৰী জয়মতী ডেকাই এই দবাটো মই শংকৰ সংঘৰ নামঘৰলৈ হগুৱা কলবাৰী এই শংকৰ সংঘৰ নামঘৰলৈ মই ৰাইজলৈ মই আগবঢ়াইছোঁ। তেওঁ যাতে য'তে আছে ত'তে শান্তিত থাকক, আমাক আশীৰ্বাদ দিয়ক। আপোনালোকেও তেওঁ আমাৰ ঘৰখনৰ কাৰণেও তেওঁৰ কাৰণেও মোৰ মাতৃৰ কাৰণে, কিন্তু মই মাতৃৰ নামত সাবিত্ৰী ডেকাৰ মাতৃৰ নামত মই উৎসৰ্গা কৰিছোঁ। সেৱা দিছোঁ আপোনালোকে সকলোকে মই আমি ক'ব বিচাৰিছোঁ চৰাৰ মৰিগাঁও জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰীমাধৱ প্ৰাথমিক শাখাৰ লগতে মুক্তিআটা প্ৰাথমিক শাখাৰ দুয়োখন প্ৰাথমিকৰ বাপ সমস্ত আৰু ভকত গাঁৱৰ আমাৰ দাতা আইগৰাকী জয়মতী ডেকা আইগৰাকীলৈ আমি অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজি তেখেতে যি মহাদান আমাৰ সবক আগবঢ়াইছে
এই দান তেখেতৰ কোটি কোটি জনমলৈ জীয়াই থাকিব। আৰু আমি ভকতসকলে আমাৰ ফালৰ পৰা দিবলগীয়া বা দিব পৰা আমাৰ একো শক্তি নাই। আমি আইগৰাকীক মাত্ৰ এভাগী বস্ত্ৰেৰে আদৰিব বিচাৰিছোঁ আৰু সেই বস্ত্ৰভাগী আদৰণি কৰিব আমাৰ প্ৰাথমিকৰে সম্পাদক কুশল ডেকা বাপজানে। কৃষ্ণ 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 শংকৰ কৃষ্ণ কৃষ্ণ আপোনালোক সকলোকে ধন্যবাদ। নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থস্থান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ শহীদ নামেকে গতিদাতা। আইগৰাকীয়ে আমাক এই দবাভাগী প্ৰদান কৰিছে। কি কাৰণে? আমাক নাম ল'বৰ কাৰণে তেখেতে সুবিধা দিছে। গতিকে আমি এই পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ। আমাৰ অলপ আগতে কৈ যোৱা কথাখিনি নামেই সকলো, নামৰ বাহিৰে একো নাই। গতিকে নামক যিহেতুকে তেওঁ আমাক দান দিছেগৈ আৰু তেওঁৰ বাহিৰে আৰু মহান কোনেও হ'ব নোৱাৰিব। গতিকে আইক আমি শতকোটি প্ৰণাম কৰিছোঁ। আই, আপোনাৰ জীৱন ধন্য হৈছেগৈ আৰু আপোনাৰ থকা দিনকেইটা, ভৱিষ্যতৰ যিকেইটা দিন, এইকেইটা দিন যাতে আপোনাৰ ঈশ্বৰে যাতে আপোনাক কুশলে ৰাখক, আমি তাৰেই কামনাৰে আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি এভাগী ঘোষাৰে আমি প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ শংকৰ কৃষ্ণ শংকৰ গুৰু বান্ধৱ ৰাম কৃষ্ণ নমো হৰি নাৰায়ণ ৰাম 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 সৰ্বধৰ্ম শিৰোমণি তোৱা গুণনাম সৰ্বধৰ্ম শিৰোমণি তোৱা গুণনাম। কৃষ্ণ শংকৰ হৰি ৰাম কৃপাৰ সাগৰ দৈৱ আচ্ছা, হেৰি কৰিব, আমাৰ আইসকলে উৰুলি দিব, আমাৰ বাপসকলে ভৰি ধৰি ভাগ দিব দেই। কৃষ্ণ আপোনালোকেতো এইখিনি দেখিলে, আমাৰ ভক্তপ্ৰাণ ৰাইজে ইয়ালৈ আহিল কিয়, কি কৰিলে, আমি দবাটো তেওঁলোকৰ হাতত অৰ্পণ কৰিলোঁ। কিবা অকণমান খাদ্য মানে চাহ পানী কিবাকিবি অলপ যোগাৰ দি খোৱালোঁ তেওঁলোকক। এতিয়া আমি তেওঁলোকক বিদায় দিব বিচাৰিছোঁ। তেওঁলোকৰ দেৰি হৈছে, তেওঁলোকৰ ঘৰত গৰু গাই আছে, অনেক কাম আছে, তেওঁলোকে দূৰৰ পৰা বহুতো বৰষুণ পৰিছে। আমি বিদায় দিবলৈ বাহিৰলৈ যাব নোৱাৰোঁ। ইয়াৰ পৰা বিদায় দিছোঁ তেওঁলোকক। নমস্কাৰ আপোনালোকৰ পৰা আজিলৈ শুভ ৰাত্ৰি।